নমস্কাৰ বন্ধুসকল, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম। 4 বছৰ ধৰি লগ নোপোৱা মোৰ ফ্ৰেণ্ডজনীক মই আজি লগ কৰিবলৈ যাম। সেইটো ভাবিয়ে মই যে আজি কিমান সুখী কৈ বুজাব নোৱাৰিম। গাড়ীত উঠাৰ লগে লগে মোৰ আকৌ বমি বমি লাগি যায়। সেয়েহে মই অলপ টোপনি মাৰি ললো। টোপনিত সপোন এটা আহিছিলেহে আমি আকৌ আমাৰ গন্তব্যস্থানত পালোহি। সেইকাৰণে নামিবলগীয়া হ'ল আৰু মোৰ টোপনিৰ সপোনটোও ভাঙি। গন্তব্যস্থান পোৱাৰ লগে লগে দেখিলো যে মাক জীয়েকে আমাক নিবলৈ আহি ৰখি আছে, কিয়নো আমি প্ৰথমবাৰ আহিছিলো। আইও মোৰ মাইনা কলিজা, মোৰ দেখিয়ে কোচত ল'বলৈ মন গৈ আছে। ৰুমত গৈয়ে আৰু মোৰ তত নাই। আগতে মই মোৰ মাইনা কলিজাজনী কোচত লোৱাৰ পাছতহে বেলেগ কথা। আইও মোৰ মাইনা কলিজা, তোক চাবলৈতো ইমান দিন ধৰি অপেক্ষা কৰি আছিলো। তাৰ পাছত মোৰ বান্ধৱী বিনীতাই আমাক চাহ জলপান খুৱাই লৈ তাই ৰন্ধাঘৰত গৈ ৰন্ধাত লাগি গ'ল। আইও দেহি, কাম কৰোঁতে দেখোন আমাৰ নবোৱাৰীজনীৰ গালে মুখে কালি লাগি গ'ল। এইফালে আকৌ আমাৰ মইনা কলিজাজনীয়ে মাহীৰ কোচত মৰম লৈ আছে। আজি আমাৰ সকলোৰে নিৰামিষ, সেয়ে বিনীতাই আমাৰ বাবে পনীৰ বনাই আছে। ভাত ৰান্ধি হোৱাৰ পাছত আমাৰ মাইনা কলিজাজনীক খোৱাৰ সময় হ'ল, সেয়ে তাইক আগতে